মিঠা মিঠা আজি সপোনৰে মিঠা মিঠা আজি সপোনৰে অজানিতে So hey guys, welcome to my YouTube channel. অন্যটা ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম কৰিছোঁ মোৰ চেনেললৈ অহাৰ বাবে। আৰু আমি আজি আপোনালোকক জগন্নাথ পূজা দেখাবলৈ অলপ চেষ্টাটো কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। দূৰণিৰে তৰাতিহে যেন জ্বলিলে আজি মনে মনে So guys, আমি যোৱাবাৰো আহিছিলোঁ, ইয়াত বহুত মানুহ আছিল আৰু এইবাৰ কিহৰ কাৰণে বা মানুহ চানুহ নাই ইয়াত গম পোৱা নাই। কৰোণাৰ কাৰণেই হ'ব চাগে। আপোনালোকে ভিডিঅ'টো চাই থাকিব, আপোনালোক যিমান পাৰোঁ আপোনালোকক ভিডিঅ'খন দেখাবলৈ চেষ্টা কৰিম। আৰু তাতো এখন পূজা আছে, তালৈকেও যাম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এইখন পূজাত এটা বস্তু নাথাকে আৰু সেই বস্তুটো হৈছে অসুৰ। আৰু কিহৰ কাৰণে অসুৰটো নাথাকে আপোনালোকে জানে যদি কোনোবাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন প্লিজ। So guys, পূজাত আহি মই ইউটিউবাৰ ছাবস্ক্ৰাইবাৰ কেইটামানক লগ পালোঁ। এওঁলোকে বোলে মোৰ ভিডিঅ' চাই কেনেকুৱা লাগে? ভিডিঅ' চাই তোমাৰ ভালে লাগে, খুব লাইক কৰিছোঁ মই। পূজা চালা নে নাই? পূজা চালোঁ। পূজা ভালকৈ চোৱা একদম। চ' গাইজ, একেখন পূজাকে আপোনালোক কিমান আৰু দেখাম। চ' ভিডিঅ'টো আপোনালোক বাবে সৰু কৰিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তুমি মোৰে যে কত জনমৰে মোক আপোন যে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিয়ক। আজি মানে বাই বাই, অন্য এটা ভিডিঅ'।